Isi big breaking news Langpon Iktha. Nonhetjong Arnikangsam, Porphai Achitim Malom Diphu Outpost Keparlo Matipung Marlelangso Muslim Atum Atipit Enut Pangthekthe Abangphu Aphan Kithi Tang Arpum Kelong Pon. Kacheroktok Arat Atum Pherangke Athengno Lamthe Kejai Dun.Angton drugs kecho pensi Kithi bon pusi nang than pachini dun. Dun.Angton pen kachini ponji aphansi raikom sai khi atum pensi postmortem ji aphansi chipari dengpon tanglo. News Desk Report Public TV Karbi Anglong. পোনপ্ৰথমে মই এই অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোকক মানে ধন্যবাদ দিছোঁ, কাৰণ ইয়াত যেতিয়া ডেড বডি এটা পাইছে বুলি গম পাইছে পাই মানে প্ৰশাসনকে হওক বা অন্যান্য কাৰোবাক খবৰ দিছে, খবৰ দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ দিছোঁ। নহ'লে আমি এতিয়ালৈকে অৱগত নহ'লোঁ হয়। যিহেতু আমাৰ কবৰস্থানটো মানে আপোনাৰ মছজিদৰ পৰা বা আমাৰ স্থানীয় লোক যিসকল আছে তাৰ পৰা বহুত দূৰত। আমি মাজে মাজে চাব আহোঁ, ইয়াত আহিলে কিছুমান ল'ৰাক ইয়াত দেখোঁ ড্ৰাগ আসক্ত, খেদোঁ আমি। খেদিলে আমি পলাই যায়, ইফালে ৱাল পাৰ হৈ পলাই যায়। ইতিমধ্যে আমি এফালে ৱালৰ ব্যৱস্থা কৰিছোঁ আমাৰ ৰাইজৰ সহযোগত। ইয়াৰ স্থানীয় ৰাইজেও আমাক সহযোগ কৰিছে ৱালটো দিয়াত, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকীখিনিও আমি ৱাল দিম, মানে কাইটৰ তাৰৰ ব্যৱস্থা কৰিম বুলি আমি ইতিমধ্যে কমিটিত আমাৰ ৰিজলিউশ্যন লোৱা আছে, যাতে যিকোনো দুৰ্বৃত্তই হওক বা অন্যান্য যিবোৰ সমাজ বিৰোধী কামত লিপ্ত থকা মানুহ আছে তেওঁলোকে যাতে ইয়াৰ ভিতৰত সোমাব নোৱাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে আমি আলোচনা কৰা হৈছে আমাৰ কমিটিৰ মাজত। বৰ্তমান অলপ মানে যিহেতু আমাৰ মানুহ কম, ইয়াত পইচা পাতিৰ কথা আছে, সকলোৱে ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই কামখিনি কৰা হয়। সেইকাৰণে আমি কামখিনি স্থগিত কৰি ৰাখিব লগা হৈছে সেইখিনি। আৰু এই খবৰটো পাই আমাৰ সভাপতি ৰহমত আলী চাহাবে মোক মানে খবৰ দিলে, লগে লগে ময়ো আহিলোঁ আৰু স্থানীয় লোকসকলো আহিলে, আমাৰ কমিটিৰ অন্যান্য সদস্যসকলো আহিলে। আহি দেখিলোঁ মানে যে সঁচাকৈ যিটো খবৰ পাইছোঁ ওপৰত বডি এটা পৰি আছে, আৰু বডিটো পৰোঁতে পুলিচৰ মানুহ আছে, তাত আমি চাইছোঁ যিটো আমাৰ লক্ষ্য হৈছে আমাৰ, তাত দেখিছোঁ মানে চিৰিঞ্জ পাইছোঁ আমি, যিটো মানে ড্ৰাগ এডিক্টেড ল'ৰাবোৰে মানে ব্যৱহাৰ কৰে, তাত চিৰিঞ্জ পাইছোঁ। গতিকে এই চান্সতে আপোনালোকে যিহেতু কথাটো সুধিছে, এই চান্সতে মই ৰাইজক এটা আহ্বান কৰিম, যাতে আমাৰ ৰাইজৰ যদি সহযোগ নাথাকে এই এনেধৰণৰ যিবোৰ সমাজ বিৰোধী কাম আছে আমি কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰোঁ। ৰাইজৰ সহযোগ লাগিব, প্ৰশাসনৰ সহযোগ লাগিব। আমি প্ৰশাসনৰ লগতো আছোঁ আৰু ইয়াৰ স্থানীয় ৰাইজৰ লগতো আছোঁ। আমি যাতে আমাৰ এনেধৰণৰ আৰু আগলৈ যাতে কোনো কাম তেনেকুৱা নহয়, সেইখিনি শেষ কৰিবৰ কাৰণে হ'লে আপোনাৰ মানে বন্ধ কৰিব হ'লে ৰাইজ সচেতন হ'ব লাগিব। জাতি বৰ্ণ ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেকুৱা ধৰণৰ সমাজ বিৰোধী কামৰ এগেইনষ্টত কঁকালত মাৰ বান্ধি থিয় হ'ব লাগিব। দেখা গৈছে আৰক্ষী প্ৰশাসনৰ খবৰটো পোৱাৰ লগে লগে তৎপৰতে ইয়াত আহিছে, গতিকে আৰক্ষী প্ৰশাসনক আপুনি কি জনাব? ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বিশেষকৈ আমাৰ খবুং ছাৰ আছে, অচি যিজন, তেওঁ বহুত এক্টিভ হয়। প্ৰত্যেকজন মানুহৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক আছে। তেওঁ আহিছে, IC আহিছে, অন্যান্য আৰক্ষীৰ লোকসকল আহিছে, তেওঁলোকে আহি যি ধৰণে ব্যৱস্থা ল'ব লাগে আইনগতভাৱে তেওঁলোকে ইতিমধ্যে লৈছে, আৰু ইয়াৰ পৰা ডেড বডিটো লৈ গৈছে। ওচৰৰ বোলে আমি যিটো মানে ৰাইজৰ মুখৰ পৰা যিটো শুনি পাইছোঁ, আমিতো চিনি পোৱা নাই মানুহজন, কিন্তু শুনি পাইছোঁ যে আমাৰ এই যে ফৰেষ্ট গেট যিটো আছে আপোনাৰ সন্মুখৰ ফালে গ'লে আপোনাৰ সেই ফৰেষ্ট গেটৰ সন্মুখতে থাকে বুলি শুনিছোঁ। মাক আহিছিলে, মাকক এতিয়া সুধিছিলোঁ, মাকে কৈছে বোলে নাই মোৰ লগত কামত একেলগে যাম বুলি ওলাই আহিছিল, কিন্তু সি কোনফালে গ'ল গম নাপাওঁ, এতিয়া খবৰ পাইছে। নামটো জানে নেকি? কি ক'লে? ল'ৰাটোৰ পৰিচয় নাম চামটো নাজানো, কিন্তু ইমানটো গম পাইছোঁ ল'ৰাটো আদিবাসী ল'ৰা হয়, সিমানটো গম পাইছোঁ, বাপেকটো আদিবাসী বুলি গম পাইছোঁ। মই সম্পাদক হয়, আমাৰ ডিফু মুছলিম কবৰস্থানৰ সম্পাদক হয়।